नरेंद्र मोदी हाय go back इनकलाब जिंदाबाद সমগ্ৰ অসম জুৰি বিজেপি বিৰোধী প্ৰতিবাদী কাৰ্যসূচী আজি সমগ্ৰ অসমৰ লগতে গোৱালপাৰা জিলাৰ মাটিয়া ব্লক কংগ্ৰেছৰ উদ্যোগত বিজেপি চৰকাৰৰ কৃষক বিৰোধী আইনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত গোৱালপাৰা জিলা পৰিষদৰ সদস্য তণ্ডা চাংমাৰ লগতে কাৰ্যসূচীত যুৱ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰাকেশ চক্ৰৱৰ্তীয়ে উপস্থিত থাকি বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে আৰু লগতে কয় যে অন্নদাতা খেতিয়কসকলক মাধমাৰ কৰি নৰেন্দ্ৰ মোদী কেতিয়াও সুখী হ'ব নোৱাৰে। দেশৰ যি মূল ভেটি অন্নদাতা কৃষকসকল ভাৰতবৰ্ষখন আচলতে কৃষি প্ৰধান দেশ বুলি সমগ্ৰ বিশ্বতে জনা যায় আৰু আমি সৰুৰ পৰাই পাঠ্যপুথিৰ পৰা আৰম্ভ কৰি সকলোতে পঢ়ি আহিছোঁ। কিন্তু শেহতীয়াভাৱে এই বিজেপি চৰকাৰখনে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে প্ৰতিটো সিদ্ধান্তই ৰাইজৰ বিৰোধী জনবিৰোধী সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। আমি কা আন্দোলনৰ পৰাই দেখিবলৈ পাইছোঁ। শেহতীয়া যি পৰিৱেশ নিয়ন্ত্ৰণ আইন EIA 2020 সেইখনো দেখিবলৈ পালোঁ আৰু শেহতীয়াভাৱে যি কৃষক বিৰোধী বিধেয়কখন আনিলে দেশৰ যি অন্নদাতা কৃষকসকলৰ জীৱন জীৱিকাক লৈ আচলতে ভাবুকি আনিছে আৰু এই বিলখন অনাৰ ফলত কৃষকসকলে নিজৰ যি উৎপাদিত ফসল আছে উৎপাদিত ফসলৰ উচিত মূল্য নাপাব। যি ন্যূনতম সমৰ্থন মূল্য যি মিনিমাম ছাপৰ্ট প্ৰাইচ বুলি কয় সেই ব্যৱস্থা উঠাই দিয়া হৈছে আৰু সকলোৱে জানে সমগ্ৰ দেশজুৰি বিশেষকৈ পঞ্জাৱৰ পৰা আৰম্ভ কৰি হাৰিয়ানা যি আটাইতকৈ কৃষিৰ বাবে বিখ্যাত সেই সকলো ঠাইতে এই আইনৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ হৈছে আৰু আজিও অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশত সমগ্ৰ অসম জুৰি সকলো ব্লক কংগ্ৰেছ কমিটিসমূহে এই কাৰ্যসূচী গ্ৰহণ কৰিছিলে আৰু ইয়াৰ অংশস্বৰূপে আজি মাটিয়া ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত বা মাটিয়া ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগতো এই কাৰ্যসূচী ৰূপায়ণ হয় আৰু আমি ইয়াৰ দ্বাৰা এই বিজেপি চৰকাৰক সকীয়াই দিব খুজিছোঁ যে অনতিপলমে এই কৃষক বিৰোধী আইনখন বাতিল কৰক, অন্যথা ইয়াত ভয়াৱহ কৃষকৰ